introduction of 15 August মানে Independence Day চাওক 1948 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে প্ৰায় 200 বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। প্ৰতিজন ভাৰতীয়ৰ বাবে বৰ কঠিন সময় আছিল আৰু ভাৰতক স্বাধীন জাতি হিচাপে গঢ়ি তুলিবলৈ আমাৰ স্বাধীনতা সংগ্ৰামী সকলে বহুতো সংগ্ৰাম আৰু স্বাধীনতা আন্দোলন চলাইছিল, য'ত তেওঁলোকে আমাৰ প্ৰিয় মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিছিল। প্ৰতি বছৰে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ, মানে উদযাপন কৰোঁ। এতিয়া এই থাম্বনেইলত গম পালে why we celebrate Independence Day। এতিয়া আমি কিয় মানে স্বাধীনতা দিৱস উদযাপন কৰোঁ চাওক। স্বাধীনতাৰ সেই মুহূৰ্তটো পুনৰ জীৱন্ত কৰি তুলিবলৈ আৰু স্বাধীনতাৰ মনোভাৱ উপভোগ কৰিবলৈ আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ। আৰু বেলেগ এটা কাৰণ হৈছে উদযাপন কৰাৰ, এইটো কাৰণটো হ'ল এই সংগ্ৰামত আমি হেৰুৱাই পেলোৱা ত্যাগ আৰু জীৱনবোৰ মনত পেলাবলৈ আমি উদযাপন কৰোঁ। ইয়াৰ উপৰিও আমি ইয়াক সোঁৱৰাই দিবলৈ উদযাপন কৰোঁ যে আমি উপভোগ কৰা স্বাধীনতা কঠিনভাৱে উপাৰ্জন কৰা হয়। তাৰ বাহিৰেও উদযাপন আমাৰ ভিতৰৰ দেশ প্ৰেমিকক জগাই তুলিবলৈ আমি উদযাপন কৰোঁ 15 আগষ্ট স্বাধীনতা হিচাপে। উদযাপনৰ সমান্তৰালভাৱে সেই সময়ত জীয়াই থকা লোকসকলৰ সংগ্ৰামৰ সৈতেও নৱপ্ৰজন্ম পৰিচিত কৰিবলৈ আমি 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। আৰু নতুন দিল্লীত এই উদযাপন আৰু অধিক চিহ্নিত হৈছে। নতুন দিল্লীত দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে 15 আগষ্ট তাৰিখে লাল কিল্লাৰ পৰা ভাষণ দিয়ে। এতিয়া 15 আগষ্ট তাৰিখত নৰেন্দ্ৰ মোদীয়ে লাল কিল্লাৰ পৰা ভাষণ দিয়ে আৰু এই ভাষণ শুনিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক লোক সমবেত হয় পেৰেড গ্ৰাউণ্ডত। নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে 15 মানে লাল কিল্লাত ওপৰত বহি, আৰু ভাষণ শুনিবলৈ বহু বৃহৎ সংখ্যক মানুহে তাৰ পেৰেড গ্ৰাউণ্ডত বহি ভাষণ শুনে। চ' আজিলৈ ইমানতে কৈছোঁ। যদি ভিডিঅ'টো ভাল পাইছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। ছাবস্ক্ৰাইব কৰা নাই যদি, নতুনকৈ আহিছে যদি কোনোবাই ছাবস্ক্ৰাইব কৰি দিয়ক।